অসমত টপা মানুহ কিমান আছে টপামূৰত চুলি গজাইছে আচাৰ্য পংকজ পাঠকে 18 জুনত আহি আছে লখিমপুৰলৈ টপাৰ মূৰত চুলি গজাবলৈ অহা বুধবাৰে লখিমপুৰলৈ আহিব পংকজ পাঠক নমস্কাৰ অহা 18 জুন তাৰিখে আমাৰ লখিমপুৰত কেম্প হ'ব লখিমপুৰৰ ত্যাগ ক্ষেত্ৰত হ'ব চুলিৰ কেম্প চুলিৰ ঔষধ লগা হ'ব বয়সৰ নাই সীমা কাৰ কেতিয়া চুলি খৰি তালু ওলাই কোনো ঠিক নাই কাৰবাৰ ডেকা কালতে গৈছে চুলি কিন্তু এইবাৰ টপা মানুহৰ মুখলৈ হাঁহি আনিছে আচাৰ্য পংকজ পাঠকে আয়ুৰ্বেদিক চিকিৎসাৰে তালুত বোলে গজি আহিব চুলি ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে বিশেষ শিবিৰ হাজাৰ হাজাৰ টপা মানুহেৰে বৃহৎ শাৰী আৰু আচাৰ্য পংকজ পাঠক অহা 18 জুন বুধবাৰে আহি আছে লখিমপুৰলৈ লখিমপুৰৰ ত্যাগ ক্ষেত্ৰত হ'ব চুলি গজাৰ বিশেষ শিবিৰ এনেদৰে এতিয়া পংকজ পাঠকে আগ্ৰহী ব্যক্তিক আমন্ত্ৰণ জনাইছে সেই বিশেষ চুলি গজোৱাৰ শিবিৰলৈ অহা 18 জুন তাৰিখে আমাৰ লখিমপুৰত কেম্প হ'ব লখিমপুৰৰ ত্যাগ ক্ষেত্ৰত হ'ব চুলিৰ কেম্প চুলিৰ ঔষধ লগা হ'ব গতিকে সকলো লখিমপুৰবাসীয়ে তাত আহক যিসকলৰ চুলিৰ সমস্যা আছে চুলি সৰি নোহোৱা হৈছে চুলি যোৱা সমস্যা আছে এই সকলোবিলাকৰ কাৰণে আমাৰ ফ্ৰীতে ঔষধ লগা হ'ব বিনামূলীয়া কেম্প হয় সকলোৱে অংশগ্ৰহণ কৰিব পাৰিব নিউজ ডেস্ক ৰিপৰ্ট এনজে নিউজ